হেল্ল' এভৰিৱান ৱেলকাম টু মাই মিনি ব্লগ ওলাই গৈছোঁ টাউন হ'লে বুলি এটা বিশেষ কামত কামটো হৈ গ'ল তাৰপিছত গ'লোঁ পুখুৰী পাৰলৈ পুখুৰী পাৰত গ'লে মানুহজনৰ এটা কাম আছিল তাতে ৰৈ কৰোঁ বুলি ক'লে তাৰপিছত গৈ পিনি পুখুৰী পাৰত গৈ আৰু গাড়ীৰ ভিতৰত বহি থাকিব পাৰিনে নামি গ'লোঁ নামি লৈ পৰিৱেশৰ শোভা লগতে পুখুৰীৰ পাৰৰ যি ফেৰফেৰীয়া বতাহজাক মোহ লগা এৰিব নোৱাৰা সেই মায়া আৰু এইফালে শিৱদৌলৰ কলচীটোত য'ত জিলিকি থাকে ধুনীয়াকৈ এয়ানো কেপচাৰ নকৰাকৈ জানো গুচি আহিব পাৰি আৰু এইফালে আমাৰ গাড়ীতে গণেশ বাবাৰ এটা মূৰ্তি সৰুকৈ লগাই থোৱা আছে ৰাস্তাটোৰ সৈতে দেখিবলৈ ইমান ধুনীয়া লাগিছে চাওকচোন গোটেই পৰিৱেশটো গোটেই গ্ৰীনাৰীখিনি এফালে কামত ব্যস্ত আমাৰ ছাৰ তথাপিও হাঁহি এটা মাৰিছে ঘৰলৈ ঘূৰি অহাৰ পিছত আহিলোঁ আমি ট্ৰেঞ্চত সোমালোঁ ট্ৰেঞ্চত মানুহজনে কিবা এটা লওঁ বুলি ক'লে তেখেতে ল'লে বাৰু আৰু তাৰপিছত বজাৰ চজাৰ কৰি পিনি আমি আহি লৈ ঘৰলৈ আৰু এইফালে চাওক কৃষ্ণচূড়াৰ গছ আমাৰ ঘৰৰ আগত ফুলিছে আৰু এইফালে ওপৰলৈ গৈছিলোঁ আম চাওকচোন লাগিছে এইবাৰ ইমান ধুনীয়াকৈ আৰু এইখিনি একদম তলতে লাগিছে মানে পকিলে যদি এইখিনি আম ৰৈ গৈ তেতিয়াহ'লে এনেকৈ আৰু মানে ডাইৰেক্ট মুখ দি কামুৰি খাব পৰাকৈ ইমান ধুনীয়াকৈ তলত একচুৱেলি তলত নহয় চাদৰ ওপৰত আছোঁ কাৰণে তলত নিচিনা লাগিছে মিনি ব্লগ এটা আগবঢ়ালোঁ আজি বহু দিনৰ পিছত আপোনালোকলৈ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আম খাবলৈ আহিব দেই সকলো